হাই গাইজ, কি খবৰ আপোনালোকৰ? এইখন মোৰ দোকানখন গেলামাল হয়, চব বস্তুৱে পোৱা যায় ইয়াতে। চববিলাক ধুনীয়া কৰি সজাই থোৱা হৈছে। এইবিলাক আপোনালোকে দেখিলেই চিনি পাব, সদায় ব্যৱহাৰ কৰা বস্তু। কি আছে আপোনালোকে দেখিছে, এইবিলাক ঘি বটল আদি কৰি এইবিলাক মেগী চচ, তাৰপিছত ইয়াতে এইটো কণী আৰু এইবিলাক দালি আছে, এইবিলাক চাউল, এইবিলাক চেনি চাউল আৰু চাউলবিলাক ইয়াতে এনেকৈ থোৱা হৈছে। আৰু অলপ চলপ কচমেটিক বস্তু ইয়াতেও আছে, মানে এইবিলাক পঞ্চৰ ক্ৰীম চিম, ফেচ ৱাছ, তাৰপিছত বেবী ক্ৰীম, বেবী পাউডাৰ, এইবিলাক স্প্ৰে আছে, পিএছৰ স্প্ৰে, স্পিনছৰ স্প্ৰে, এইবিলাক ৰুম ফ্ৰেছনাৰ, এইবিলাক টয়লেট ৰোল, তাৰপিছত এইফালে আছে বেবীৰ ৱাইপছ, বেংগল চিপছ, কিণ্ডাৰ জয়, সৰু বাচ্ছাবিলাকৰ প্ৰিয় বস্তু কিণ্ডাৰ জয় এইবিলাক। আৰু এইফালে আছে VLCCৰ হিমালয়াৰ এইবিলাক ফেচ ৱাছ, এইবিলাক ধুনীয়া ধুনীয়া ফেচ ৱাছ, এইবিলাক ধুনীয়া ধুনীয়া ফেচ ৱাছ আছে এইবিলাক। আৰু ইয়াতে শ্বেম্পু আছে, ক্লিনিক প্লাছ ট্ৰেছমি শ্বেম্পু, এইবিলাক ধুনীয়া ধুনীয়া শ্বেম্পু আছে। ইয়াতে হেণ্ড ৱাছ আছে, এইবিলাক বডি লোচন, এইবিলাক মহৰ কাৰণে অডোমাছ ব্যৱহাৰ কৰে মানুহবিলাকে, এইবিলাক আছে, এনেকৈ আছে। আৰু এইবিলাক টিচু পেপাৰ, আৰু এইফালে আছে পেম্পাৰ্ছ, সৰু বাচ্ছাবিলাকে ব্যৱহাৰ কৰে পেম্পাৰ্ছ, যি চাইজ লাগিলে পাব, XL, L চাইজ, M চাইজ, S চাইজ। আৰু এইফালে ষ্ট্ৰেফি আছে, এইবিলাক ষ্ট্ৰেফি, এইবিলাক। আৰু ইয়াতে আছে এইবিলাক সফলাৰ মছলা ফ্লেভাৰ, এইটো সফলা কোম্পানী, বচ পাব, কৰ্ণফ্লেক্স পাব, ইয়াতে পপকৰ্ণ আছে, তলত মেগী থোৱা হৈছে, আৰু তলত ড্ৰাই কেক আছে। আৰু এইখন ৰেকত অনলি ইয়াতে মানে 20 টকীয়া চিপছ ৰাখোঁ ইয়াতে, গোটেই 20 টকীয়া চিপছ আছে ইয়াতে, এইবিলাক ধুনীয়া ধুনীয়া চিপছ 20 টকীয়া এইবিলাক। আৰু ইয়াতে প্ৰাণৰ আছে মুড়ি টোষ্ট বুলি এটা নতুনকৈ ওলাইছে, খুব ভাল লাগে সেইটো টোষ্ট। আৰু এইবিলাক প্ৰাণৰ ক্ৰীম থকা টোষ্ট, এইটো এটা এইবিলাক 5 টকীয়া মছলা ইয়াতে আনি থোৱা হৈছে। আৰু এইফালে এটা ফ্ৰিজ আছে, এইটো এটা ফ্ৰিজ পেপচিৰ, ইয়াতেও কিছু মাল ভৰাই থোৱা হৈছে। এইটো নচলাও বৰ্তমান, কাৰেণ্টটো ইয়াতে কম ব্যৱহাৰ কৰা হয়। আৰু ইয়াতে 1 লিটাৰ 2 লিটাৰ পানী এইবিলাক ৰাখোঁ, এনেকৈ আছে আৰু কিবা কিবি। আৰু এইফালে এখন ৰেকত আছে অ'টছ, তাৰপিছত চাহপাত, গোলাঘাট চাহপাত, এইবিলাক নামেৰি চাহপাত আছে, এইবিলাক চকোচ, তলত ফেনাইল, তলত টাটা নিমখ, এনেকৈ ইয়াতেও পানী চানী ৰাখে, তলত মাল আছে ভৰ্তি হৈ আদা। আৰু এইবিলাক ইয়াতেও আছে, মিঠাতেলৰ বটল আছে, ৰিফাইনৰ বটল, কিবা কিবি। কেক লাগিব দাদা, কেক। আৰু এইফালে 2টা কাষ্টমাৰ বিৰাই দিলোঁ। চ' এনেকৈ আহি থাকে মানুহবিলাক, কিবা কিবি লৈ যাই থাকে। চ' আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ইয়াতকৈ ভাল ভাল ভিডিঅ'বিলাক পাই থাকিব। মোৰ চেনেলটো নতুন হয়, চ' বেছি এডিটিং কৰিব নাজানো, চ' যিখিনি পাৰিছোঁ আপোনালোকক ভিডিঅ' কৰি দেখাই আছোঁ।
সেয়েহে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। জলকীয়া বম কি লাগিব? জলকীয়া বম আছে জলকীয়া বম দেৱালীৰ কাৰণে। তাজা গাখীৰ আছে, আমুল তাজা আজি নেকি আছে নেকি আছে। হা জলকীয়া বম আজি নাপাবা, কালি পাবা। আলু বম আজি আনিব গৈছে। আৰু এইফালে আছে বিস্কুট, এইবিলাক ব্ৰিটানিয়া, বিক্স ফাৰ্ম, ছানফিষ্ট, এইবিলাক বিভিন্ন ধৰণৰ বিস্কুট আছে। চ' আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ নতুন চেনেল হয় এইটো, বেছি ছাবস্ক্ৰাইবাৰ হোৱা নাই। চ' আপোনালোকৰ সহায় সহযোগিতা লাগিব। চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।